প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই গুণমুগ্ধসকলক দুখত ভাগি পৰা পৰিলক্ষিত হৈছে। কৰোনাৰ পৰা মুক্তি বিচাৰি মেৰাপানীৰ নামঘৰে গুণমুগ্ধ এগছি চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে। পবিত্ৰ ভাদ মাহৰ নাম সমাৰোহৰ মাজতে আজি মেৰাপানীৰ ৩ নং তৰাণী নামঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমানৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ আশু আৰোগ্য কামনাৰে তৰাণীৰ ৰাইজ একগোট হৈ নেদেখাজনৰ ওচৰত শৰাই নৈবেদ্য আগবঢ়াই সোনকালে আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰাক্তন গড়কাপ্তানী তথা গোলাঘাট সমষ্টি বিধায়িকা মহোদয়া ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈছে। সেয়ে আমি ভগৱানৰ ওচৰত সমষ্টিৰ ৰাইজে একত্ৰিত হৈ তেখেতলোকৰ আশু আৰোগ্য কামনা কৰি আমি এগছি ধৰ্মৰ প্ৰতীক জ্বলাই ভগৱানৰ ওচৰত সেৱা জনাই সকলো খেল ৰাইজে প্ৰাৰ্থনা ভাগ তেখেতলোকৰ আৰোগ্য কামনা কৰি আমি প্ৰাৰ্থনা ভাগ। প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ আৰু আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউ কৰোনাত আক্ৰান্ত হোৱাৰ হেতুকে তেখেতলোকৰ আশু আৰোগ্য কামনা কৰি আমাৰ ৩ নং তৰাণী যদুমণি নামঘৰ সমূহ খেলুৱৈ একত্ৰিত হৈ এই ভগৱান শ্ৰীচৰণত আমাৰ সকলোৰে এভাগী প্ৰাৰ্থনা তেখেতলোকক আশু আৰোগ্য কামনা কৰিছে। আৰু এতিয়া তেখেতলোকে পুনৰ সুস্থ সবল শৰীৰে আকৌ পুনৰ যাতে আমাৰ মাজলৈ ঘূৰি আহে